হাই ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো নিশ্চয় ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ। যোৱাকালিয়ে ৰেচিপিটো মই এডিট কৰি থৈ দিছোঁ আৰু আজি ভাবিছোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম। কালি আনিছিলে কুচিয়াৰে মই জোল বনালোঁ ধুনীয়াকৈ আলু দি, আৰু সেই ৰেচিপিটো আপোনালোকৰ মাজলৈ আগবঢ়াম বুলি ভাবিছোঁ। আৰু লগতে স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাব। কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আশা কৰিছোঁ যিসকল মোৰ ভিডিঅ'টোৰ নতুন সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা ঘণ্টাটো বজাই দিব, যাতে আহিবলগীয়া সকলোবোৰ ন'টিফিকেশ্যন আপোনালোকে ধুনীয়াকৈ পাই থাকে। আৰু মোৰ ভিডিঅ'বোৰ উপভোগ কৰক, কমেণ্ট কৰক কেনেকুৱা লাগিছে, আৰু আগলৈ আগবাঢ়ি যাবলৈ উৎসাহ দিয়ক, প্ৰেৰণা দিয়ক। আৰু কমেণ্টবোৰ খুব সুন্দৰকৈ কৰিব লাগে। আৰু মই ভাবোঁ যে কমেণ্টবোৰ সদায় মানে পজিটিভলি কৰিব লাগে। যেতিয়া আমি বেছি উৎসাহ পাওঁ, যিহেতু নতুন ইউটিউবাৰ বুলি নহয়, নতুনকৈ খুলিছোঁ চেনেলটো, আপোনালোকৰ আশীৰ্বাদ পালে খুবেই বেছি ভাল লাগিব। চাবচোন, আৰু ভিডিঅ'টো একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে চাব। ৰেচিপিটোৰ কাৰণে মই এটা পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ, এইকেইটা আলু, আৰু এইখিনি হৈছে আদা, এইখিনি নহৰু, আৰু এইটো হৈছে স্পেচিয়েল ডিছ আজি, কুচিয়া মাছ। এয়া মামা ল'ৰাটোৱে গাঁৱৰ পৰা কুচিয়া মাছ সৰুকৈ এটা লৈ আহিছিলে। সেইটোৱে মই এনেকৈ সৰুকৈ কাটি পেলাই এনেকৈ সৰু কৰি লৈছোঁ। আৰু এইখিনি আজি ৰান্ধিম, একদম মাংসৰ দৰে ৰান্ধিম। আপোনালোকে চাই থাকিব, কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। মই কিন্তু ইমান স্পেচিয়েলকৈ কুচিয়া ৰান্ধি এতিয়ালৈ বাৰু পোৱা নাই, কিন্তু আজি ওলাইছোঁ ৰান্ধিবলৈ। কেনেকুৱা লাগে বাৰু ক'বচোন, কমেণ্ট কৰি জনাব। মই অলপমান হালধি আৰু অলপমান নিমখ দিছোঁ, দি ধুনীয়াকৈ এতিয়া সানি দিম। আৰু এতিয়া এইখিনি অকণমান জাষ্ট তেলতে ফ্ৰাই কৰি ল'ম। কেৰাহীখনত মই অলপ ভাজি বনাইছিলোঁ, নমাই থৈছোঁ আৰু ধুই লোৱা নাই। আৰু ইয়াতে অলপমান তেল দিছোঁ। এতিয়া এইখিনি মাছখিনি ফ্ৰাই কৰি ল'ম। তেলখিনিতে মই মাছখিনি এতিয়া ধুনীয়াকৈ গৰম হৈছে, আৰু এতিয়া মই এইখিনি মাছখিনি ইয়াতে দি দিছোঁ। এয়া মাছখিনি দি দিছোঁ। এতিয়া ধুনীয়াকৈ অলপমান লৰাই দিম। বেছি নাভাজোঁ, অকণমানহে ভাজিম, যিহেতু লোকেল মাছ, আৰু বেছিকৈ ভাজি থাকিলে ইয়াৰ ভিটামিনটো নাইকিয়াই হৈ যাব। অলপমান আৰু তেলতে ফ্ৰাই কৰি লৈছোঁ। হৈ থকা তেলখিনিতে মই পিঁয়াজখিনি ধুনীয়াকৈ দি দিম। এয়া পিঁয়াজখিনি দি দিছোঁ, আৰু কাটি থোৱা আলুখিনিও মই ধুনীয়াকৈ দি দিম। এয়া আলুখিনিও দি দিছোঁ। আৰু এইখিনি অকণমান ইয়াতে স্লাইড হালধি দিম। এয়া হালধি দি পেলাই লৰাই দিছোঁ। আৰু এতিয়া এইখিনি অলপমান ঢাকি থৈ দিম, সিজিবলৈ দিম। সিজু হৈছেই, আৰু ইয়াতে মই এতিয়া আদা নহৰু পেষ্টখিনি দি দিম। বেছি গুড়া কৰা নাই, জাষ্ট স্লাইটলি। আৰু এইখিনি হৈছে আদা, এয়া হৈছে নহৰু, এইখিনি দি অলপ লৰাই দিম। আৰু এতিয়া ইয়াতে মই ভাজি থৈ দিয়া মাছখিনি দি দিম, কুচিয়া মাছখিনি। এইখিনি হৈছে কুচিয়া মাছ, এয়া দি দিলোঁ। আৰু এতিয়া সুন্দৰকৈ লৰাই দিম। আৰু ইয়াতে অকণমান মই জিৰা পাউডাৰ এড কৰিম, যিহেতু খাবলৈ ভাল লাগিব। মই স্লাইড আৰু অলপ আৰু এইখিনি হৈছে গৰম মছলা, আৰু অকণমান স্লাইড মিট মছলা এড কৰিম, যিহেতু স্মেলটো ভাল আহিব লাগিব। এয়া, আৰু এতিয়া সুন্দৰকৈ লৰাই দিম। আৰু ইয়াতে এতিয়া অকণমান নিমখ দিম, স্লাইড নিমখ দিম। এয়া
নিমখ দিছোঁ লৰাই দিম এতিয়া সুন্দৰকৈ আৰু অকণমান পানী দিম পানী দি সিজিবলৈ দিম এয়া পানী দিছোঁ ইয়াতে মাছখিনি যে লৈছিলোঁ ইয়াতে তেজখিনি মানে ইয়াতে ৰৈ যোৱা নিচিনা থাকিল চ' সেইখিনি মই ইয়াতে পানী অকণমান আউখালি পেলাই ইয়াতে দি দিছোঁ যিহেতু ভিটামিনৰ বস্তু খাব লাগে সেয়েহে মই একদম একো পেলাই দিবলৈ মন কৰা নাই আৰু এতিয়া এইখিনি লাহে লাহে অলপ সিজিবলৈ দিম মোৰ খানাটো ৰেডি হৈছে আৰু ধুনীয়াকৈ ধুনীয়া স্মেল এটা আহিছে এয়া ৰেডি হৈ গ'ল খাবলৈ খুব টেষ্টি হ'ব চাগৈ মই টেষ্ট কৰা নাই বাৰু এতিয়া টেষ্ট কৰি চাম আৰু মই গেছৰ চুইচটো অফ কৰিছোঁ আৰু এতিয়া টেষ্ট কৰিম দিলেও খুব ধুনীয়া হৈছে খাবলৈ আপোনালোকে ট্ৰাই কৰিবচোন এনেদৰে কুচিয়া মাছ বনাই খাবলৈ যিহেতু কুচিয়া মাছটো শৰীৰৰ বাবে বৰ ধুনীয়াকৈ হেল্ডি হয় আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বাচ্চা ল'ৰা ছোৱালীৰ কাৰণেও ধুনীয়া হয় আৰু মই আজি বিশেষকৈ আনিব দিছিলোঁ মোৰ ল'ৰাটোৰ কাৰণে সি মানে এইবোৰ তাক খুৱাব লাগে তাক বুলিয়ে নহয় সৰু ল'ৰা ছোৱালী সকলোকে খুৱাব লাগে চ' আপোনালোকেও ট্ৰাই কৰিব খুব এটা ভাল ডিছ খুৱাব লাগে হেল্ডি একদম মজবুত হয় আৰু ইয়াতে বহুত প্ৰচুৰ পৰিমাণে কেলছিয়াম আৰু আইৰণ থাকে চ' এইটো মানে বহুত বেছি হেল্ডি হয় চ' আপোনালোকেও ট্ৰাই কৰিব বিশেষকৈ এইটো সময়ত বহুত বেছি ইম্পৰ্টেণ্ট হয় ট্ৰাই কৰিব বুলি আশা ৰাখিলোঁ